নমস্কাৰ, মই প্ৰিয় আপুনি চাই আছে বিষয়। আজি আমি বিষয়ত আলোচনা কৰিম আসাম টেট ইৰিগেশ্যন পঞ্চায়ত, আসাম পুলিচ SI, জেল ৱাৰ্ডাৰ, DLED, এক্সিছ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে 20টা সাধাৰণ জ্ঞানৰ ওপৰত আমি এই বিষয়ত আলোচনা কৰিম। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰিব আৰু ইউটিউবত চাই আছে যদি আপুনি লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আমি এটা ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে? ইয়াৰ উত্তৰটো হ'ব কৰ্ণাটক। আমি এতিয়া 2 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। ভাৰতবৰ্ষৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ব জয়পুৰ। আমি এতিয়া 3 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ব্ৰজাৱলী। আমি এতিয়া 4 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। কোন চনত কোনে অসমীয়া ভাষাত অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল? আৰু এবাৰ কুৱেশ্যনটো কৈ দিছোঁ। কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1872 চনত ছাৰ জৰ্জ কেম্পবেলে। আমি এতিয়া 5 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। আহোম ৰাজ্যৰ একজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকান্ত সিংহ। আমি এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰটো হ'ব 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। আমি এতিয়া 7 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। কামাখ্যা দেৱীৰ মন্দিৰত তান্ত্ৰিক শক্তিৰ ধৰ্মীয় আনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি? ইয়াৰ উত্তৰটো হ'ব অম্বুবাচী মেলা। আমি এতিয়া 8 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। অসমৰ জাতীয় উৎসৱ কি? ইয়াৰ উত্তৰটো হ'ব বিহু। অসমৰ জাতীয় উৎসৱ হিচাপে আমি সকলোৱে জানো। আমি এতিয়া 9 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। মাঘ বিহুৰ আগদিনা ৰাতি মানুহে একলগ হৈ খেৰ নৰাৰে সজা ঘৰৰ চাৰিওফালে প্ৰীতি ভোজ খায়। এই নৰাৰ ঘৰটোক কি বোলে? ইয়াৰ উত্তৰটো হ'ব ভেলাঘৰ। আমি এতিয়া 10 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। অসমৰ প্ৰধান লোক সংগীতসমূহৰ নাম কি কি? ইয়াৰ উত্তৰটো হ'ব আইনাম, বিয়ানাম, গোৱালপৰীয়া লোকগীত, কামৰূপী লোকগীত, বিহুগীত, বনগীত, জিকিৰ জাৰী ইত্যাদি। আমি এতিয়া 11 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। অসমৰ মুখ্য লোকনৃত্যসমূহৰ নাম কি কি? ইয়াৰ উত্তৰটো হ'ব বিহু নৃত্য, উত্তৰাৰী নৃত্য, সত্ৰীয়া নৃত্য, বাগৰুম্বা, ওজাপালি, দেৱদাসী, দেওদানী, ৰাভা নৃত্য, বড়ো নৃত্য, ঝুমুৰ নৃত্য, মিচিং বিহু, দেউৰী নৃত্য ইত্যাদি। আমি এতিয়া 12 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। মুছলমানসকলে কোন চনত প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1206 চনত। আমি এতিয়া 13 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব খগেশ্বৰ তালুকদাৰ। আমি এতিয়া 14 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব বীৰপাল। আমি এতিয়া 15 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব বোকাজান। আমি এতিয়া 16 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। কাঁহ পিতলৰ বাচন বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাইত প্ৰসিদ্ধ? ইয়াৰ উত্তৰটো হ'ব সৰ্থেবাৰীত। আমি এতিয়া 17 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব চাবুৱা।
আমি এতিয়া 18 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। অসমৰ কোনখন ঠাইত কয়লা চালিত তাপ বিদ্যুৎ শক্তি কেন্দ্ৰ আছে? ইয়াৰ উত্তৰটো হ'ব বঙাইগাঁৱত। আমি এতিয়া 19 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। অসমীয়া চুটি গল্পৰ জনক কোন? ইয়াৰ উত্তৰটো হ'ব লক্ষীনাথ বেজবৰুৱা। আমি এতিয়া 20 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুল 1955 চনৰ ৰচক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা।